মই আপোনালোকৰ সুনিতা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আজি আমি আহিছো লোকেল লাডাখ। আমাৰ এইখনৰ জাগাত আমি লোকেল লাডাখ বুলি কওঁ, কাৰণ ইয়াত যিমানখিনি ফিল লাগে মই ফেপাই গৈছোঁ। বহুত মানে ভাগৰ লাগি গৈছে এনেকুৱা এডভেঞ্চাৰ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইখনৰ জাগাত। আমাৰ ঘৰৰ পৰা কমেও 6-7 কিলোমিটাৰ দূৰতো হ'ব। আৰু এইখনত চাৰিওফালে আপোনালোকে চাওক, গোটেই পাহাৰে পাহাৰ, ইয়াতে পাহাৰে আৱৰি ধৰা। আৰু মানুহবিলাকে চাওক ইয়াৰ পাথৰ ভাঙি আছে। মেইন এইটো জেগাত মানে লোকেল মানুহে কয় কি এইকণৰ জেগাত লোকেল লাডাখ বুলি জনাজাত হয় এইকণ জেগাত। কিন্তু এই হৈছে এইটো অকণ ট্ৰেইলৰ, ইয়াতকৈ আৰু ওপৰ আচল মালটো আছে, তাতে দেখাওঁ আপোনালোকক। দেৰি নকৰোঁ, ফটাফট যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আকৌ তো গাইজ চাব পাৰে এইখন সৰু সৰু নিজৰা পানী একে বৈ আহিছে ধুনীয়াকৈ একদম। চাওক এইটো চাওক, ওচৰৰ পৰা দেখাই চাওক, এইকণত একে ধুনীয়াকৈ পানী, কি ঠাণ্ডা ধুনীয়াকৈ একদম। ইয়াতে মানে গা ধুব পাৰি গৰম দিনত। কিন্তু আজি আমি বৰষুণৰ টাইমত আহিছোঁ যেতিয়া চাব। আৰু এইফালে খেলি আছে চবে, ইয়াৰ পাথৰ চাথৰ ভাঙি আছে। এইবিলাক কি ধুনীয়া ধুনীয়া একদম নেচাৰেল ফুল ফুলি আছে। ইतना সুন্দर सुंदर प्यारी प्यारी फूल फूला है इधर, एकदम बहुत सुंदर। চাৰিওফালে একদম পাহাৰে পাহাৰ, ভাগৰ লাগি আছে। এইটো হৈছে পাহাৰ, আমি এইফালে যাব লাগিব। পিংক কালাৰ এতিয়া দেখিছোঁ, এয়া পূৰা হোৱাইট কালাৰ ফুল। ইয়াৰ পৰা চুৰ কৰি লৈ যাম, কাৰণ ইয়াতে মালিক নাই যিহেতু। 2-3 বা জোপামান লৈ যাম মই চুৰ। কিন্তু এক নম্বৰ কি ধুনীয়া, इतना सुंदर सुंदर फ्लावर्स यहाँ पे है। So guys, এইটো হৈছে মিনি লাডাখ বুলি কয় আমাৰ ইয়াতে লোকেল মানুহবিলাক কিটা একদম চবেই ঘূৰি আছে, DSLR লৈ পেলাই ঘূৰি আছে, ভিডিঅ' লৈ একে যোনে তোনে। এইটো হৈছে গোটেই পাহাৰ এডভেঞ্চাৰ। আজি আহি ভাল লাগিছে, ভাগৰ লাগিছে, কিন্তু ষ্টাৰ্ট কৰিম আৰু লাহে লাহে। এতিয়া সেই কোণত যাব লাগিব। हम लोग उधर जाने वाला है, थोड़ा सा उधर जाके टेंट बनाएंगे अभी, और वहाँ पे जाके बैठना पड़ेगा। तो এইকণতে আমি ধুনীয়াকৈ টেংক বনাম। এইকণতে জেগা লোকেশ্যন চাই থৈছোঁ। আৰু এইটো হৈছে গোটেই পাহাৰখন, চবেই ইয়াতে আহিছে, আৰু চবেই ফেমিলি আহিছে, কাম কৰা মানুহ আহিছে ইয়াতে ধুনীয়াকৈ। এইটো হৈছে মিনি লাডাখ বুলি কয়। এইকণত জেগাতে আপোনালোকে আহিব পাৰিব, সৰুকৈ জেগাখন। আৰু ইয়াৰ আমাৰ মহাশয় টেণ্টবিলাক বনাই আছে। আৰু বৰ্তমান আহি ঘূৰি ঘৰ পালোহি। আৰু ঘৰত পাই মই এনেকুৱা বিচনা, মানে মোৰ মৰমৰ বিচনা, ফাটা চিগা বিচনাত মানে শুই গ'লোঁ ভাগৰত। আৰু বিনাই গুটি বহুত আছে, বহুত পেনত লাগিছে। বিনাই গুটি আঁতৰাব লাগিব এতিয়া বহি পেলাই। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।